বন্ধুসকল আমি আহিছোঁ আজি বৰপলহা গাঁও দৌলগুৰি চুবুৰীৰ মেজিটি জ্বলোৱা চাবলৈ। এই মেজিটো মাঘ মাহৰ 1 তাৰিখৰ সন্ধিয়া জ্বলোৱা হয়। মোৰ কিছুমান পাৰ্চনেল প্ৰব্লেমৰ বাবে দিয়াত মোৰ পলম হৈ গ'ল। মেজিটি জ্বলোৱা চাবলৈ কিমান মানুহ সমাগত হৈছে চাওক। গাঁৱৰ সকলোবোৰ আনন্দত মতলীয়া, সকলোৱে এপাক বিহু নাচিছে চাওক। ছোৱালীসকলে অকল নহয়, ল'ৰাবিলাকেও কেনেদৰে আনন্দত মতলীয়া হৈছে চাওক। এওঁলোকে এতিয়া মেজি জুই দিবলৈ সাজু হৈছে। সেয়া কলপাতৰ মেজিটো আগে জ্বলাই দিছে, কাৰণ পৰম্পৰাগত এইটোৱে আমাৰ মেজি হয়। মাঘ বিহুত মেজি জ্বলাই অগ্নি দেৱতাক পূজা কৰে আৰু সকলোৱে এয়া কামনা কৰে যে মেজিৰ জুইৰ লগতে যাতে সমাজখনৰ গোটেই দুখ কষ্ট সকলোখিনি শেষ হৈ যায় আৰু এটা নতুন জীৱন আৰম্ভ হয়। এইবাৰ এওঁলোকে ঘৰকেইটা জ্বলাই দিব। ঘৰকেইটা জ্বলোৱাৰ আগতে এওঁলোকে যি পৰম্পৰাগত বস্তুখিনি আছিল আমাৰ, সেই বস্তুখিনি ছাইড কৰি লৈছে। সেইটো বস্তু ভাল লাগিছে যে আমাৰ যি মৰণা মৰা দৃশ্য, কিবা এইবিলাক পানী তুলি থকা দৃশ্য, পিঠা পুৰি থকা দৃশ্য, সেইবিলাক বস্তু তেওঁলোকে আঁতৰাই দিছে। সেইকাৰণে এইটো বস্তু ভাল লাগিছে, সেইবিলাক বস্তু যে জ্বলাই দিয়া নাই। Vai, Michel, vai, Michel.